নমস্কাৰ। পাঠ কৰিব লোৱা কবিতাটিৰ শিৰোনাম এমুঠি সুখৰ ফুল। কবিতাটি লিখিছে দীপজ্যোতি বৰদলৈ। ৰাতিপুৱালৈ কি ফুল ফুলিব, জবা নে ৰজনীগন্ধা, শেৱালি নে গধূলি গোপাল। এটা সপোনক তুলি তালি ডাঙৰ কৰিবলৈ আৰু কত বেলি। দুখে থকা আকাশত আৰু কাহানি বা সূৰ্য জানো ওলাব। দুখৰ ফুলপাহক আঁতৰাই মোৰ হাতত গুজি দিয়া এমুঠি সুখৰ ফুল। আকাশত দুখৰ কলা ডাৱৰে ছানি ধৰিছে, এখন এখনকৈ কিহৰ চিতা জ্বলিছে। সপোনৰ সুখৰ নে দুখৰ নে কাৰোবাৰ আবেগৰ। পাৰা যদি উটুৱাই নিয়া দুখবোৰ। ধন্যবাদ।